Guys, Bhimasankar Dham in Guwahati. Dakini pahaৰত অৱস্থিত গুৱাহাটী ভীমাশংকৰ ধাম নেচাৰেল শিৱলিংগৰ কাৰণে জনাজাত এক পবিত্ৰ স্থান। শিৱ পুৰাণত বৰ্ণনা কৰা ভীমাশংকৰ মন্দিৰ জ্যোতিৰ্লিংগৰ স্থান বুলি বিশ্বাস কৰা হয়, যিয়ে তীৰ্থযাত্ৰীসকলক দুৰ্গম পাহাৰীয়া অঞ্চললৈ আকৰ্ষিত কৰে। মই শুনামতে এই মন্দিৰটো হেনো আৰু ভাল ডিজাইনত বনোৱাৰ চেষ্টা কৰা হৈছিল, কিন্তু এই মন্দিৰটো যেতিয়াই নতুনকৈ বনোৱাৰ চেষ্টা কৰা হৈছে তেতিয়া বনৰীয়া হাতীবোৰে আহি মন্দিৰটো ভাঙি পেলাইছে, যাৰ ফলত গ্ৰেণ্ড আৰ্কিটেক্সাৰৰ পৰিৱৰ্তে বিশ্বাস আৰু প্ৰকৃতিৰ স্পিৰিচুৱেল পৰিৱেশৰ সৃষ্টি হয়। ভগৱান শিৱৰ 12টা জ্যোতিৰ্লিংগৰ ভিতৰত এটা স্থান এইটো বুলি বিশ্বাস কৰা হয়। এটা অবিৰত জলপ্ৰপাতৰ সৈতে প্ৰাকৃতিক শিৱলিংগৰ বৈশিষ্ট্য, যিটো স্থান শিৱ পুৰাণে কামৰূপ বা প্ৰাচীন গুৱাহাটীৰ সৈতে সংযোগ কৰে। এই স্থানত ৰহস্যৰ আভাস আছে আৰু বৃহৎ মন্দিৰৰ আৰ্কিটেক্সাৰৰ পৰিৱৰ্তে ওপৰৰ চালি আৰু ঘণ্টা বা টিলিঙাৰ চিম্পল আৰ্কিটেক্সাৰ দেখিব পোৱা যায়। ইয়াৰ স্থানীয় লোকসকলৰ পৰা জানিব পৰা মতে ইয়াৰ বনৰীয়া জীৱ জন্তুবোৰে মন্দিৰৰ নতুন নিৰ্মাণত বাধা দিয়ে। শিৱ পুৰাণত জ্যোতিৰ্লিংগৰ উপস্থিতি বিশেষভাৱে ডাকিনী পাহাৰৰ কথা উল্লেখ কৰা হৈছে, যিয়ে অসমত ইয়াৰ উপস্থিতিৰ বিশ্বাসক সমৰ্থন কৰে। মোৰ দৰে আপোনালোকো যদি মহাদেৱৰ ভক্ত তেনেহ'লে এবাৰ ইয়াত নিশ্চয় আহিব। লোকেশ্যনটো হৈছে ডাকিনী হিলছ নিয়াৰ পামহি, গড়চুক, গুৱাহাটী 35।